নমস্কাৰ। আজি আপোনালোকলৈ মই লৈ আহিছোঁ মাছৰ কণীৰ অন্য এটা ৰেচিপি বেঙেনাৰ সৈতে। ইয়াতে মই লৈ লৈছোঁ বেঙেনা দুটা লৈ লৈছোঁ, বাকলি এৰুৱাই মিহি মিহিকৈ কাটি লৈছোঁ, আৰু এটা পিঁয়াজ লৈ লৈছোঁ, আৰু আদা নহৰু পেষ্ট লাগিব। আহকচোন বলক ৰেচিপিটো বনাওঁ। ইয়াৰ কাৰণে মই এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ অলপ সময়। কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিম। এতিয়া ইয়াতে মই মিঠাতেল দিছোঁ, 2-3 চামুচ মিঠাতেল দি দিব। তেলখিনি মোৰ গৰম হৈ গ'ল। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি লওঁ। পিঁয়াজখিনি প্ৰায় 2 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াতে মই আদা নহৰু পেষ্ট দি দিছোঁ 2 চামুচ। ভালকৈ এতিয়া লৰাই দিওঁ। আদা নহৰু কেঁচা গোন্ধখিনি নোযোৱালৈকে অলপ ভালকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াত 1 চামুচ হালধি গুড়ি দি দিছোঁ। এতিয়া ইয়াতে মই মাছৰ কণীখিনি দি দিম। প্ৰায় 250 গ্ৰামমান মাছৰ কণী হ'ব। ভালকৈ ভাজি ল'ব লাগিব। মাছৰ কণীখিনি প্ৰায় আধা ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা বেঙেনাখিনি দি দিছোঁ। এতিয়া এইখিনিত মই 1 চামুচ নিমখ দি দিছোঁ। আৱশ্যক অনুসৰি আপুনি নিমখ দি দিব। নিমখখিনি দি মই ভালদৰে ইয়াক লৰাই দিছোঁ। আপুনি দৰকাৰ হয় হালধি আৰু 1 চামুচ দি দিব পাৰে। মোৰ ভাজিখন মানে অকণমান বগা হৈ আছে, অকণমান হালধি কম হৈছে, সেইকাৰণে মই অকণমান আৰু হালধি এড কৰি দিছোঁ ইয়াতে। এতিয়া মই ভাজিখিনি ঢাকনি দি দিম। ভাজিখিনি প্ৰায় 2 মিনিটমানৰ কাৰণে ঢাকনি দি থৈ দিছোঁ। প্ৰায় 2 মিনিটমান সময় ঢাকন দি ভাজি লোৱাৰ পিছত বেঙেনাখিনি প্ৰায় গলি গৈছে। এতিয়া মই আধা চামুচ ইয়াত কাশ্মীৰী ৰেড চিলি দি দিছোঁ। এতিয়া ইয়াত মই 2টা কেঁচা জলকীয়া দি দিছোঁ। ভাজিখন প্ৰায় ৰেডিয়ে হৈ গৈছে। ইয়াত মই আধা চামুচ জিৰাৰ গুড়ি দি দিছোঁ। গেছৰ জুইখিনি অকণমান কমাই কিনে 5 মিনিটমান সময় ভাজিব লাগিব এনেকৈ ইয়াত।
প্ৰায় 5 মিনিটমান সময় ল' ফ্লেমত ভাজা হোৱাৰ পিছত ভাজিখন হৈ গৈছে। এতিয়া ধনিয়া পাতেৰে সজাই লোৱা হওক। মাছৰ কণীৰ সৈতে বেঙেনা ভাজি পৰিৱেশন কৰা হৈ গ'ল। ধনিয়া পাতেৰে ইয়াক সজাই দিলোঁ।